হাই এভৰিৱান, বহুত দিনৰ পাছত আকৌ এটা ভিডিঅ' আৰম্ভ কৰিছোঁ। বাৰু যিয়ে নহওক, আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। আৰু এতিয়া ৰাস হৈ আছে ন সকলোতে, আৰু ভাবিছোঁ আজি মিষ্টাৰ আৰু মই ৰাস চাবলৈকে এপাক ওলাই যাম। আৰু ঘৰৰে মানে কিনো ভিডিঅ'ছবোৰ দি থাকিম ন, আৰু ক'ৰবাত ওলাই গ'লেহে ভাল লাগে ভিডিঅ'বোৰ বনাবলৈ আৰু ভিডিঅ'বোৰ দিবলৈও ভাল লাগে। আৰু ভাবিছোঁ আজি ৰাস চাবলৈকে এপাক ওলাই যাম। আৰু আমাৰ সৌপথাৰ মধ্যমপুৰত বহুত ডাঙৰকৈ ৰাস হয়, বহুত মানে ভাল লাগে, চাবলৈও ভাল লাগে, মেলাও আহে যিহেতু। আৰু যোৱাটো দুবছৰত ৰাস মানে পাতিবই পৰা নাই, কৰোণাৰ কাৰণে পাতিব নোৱাৰিলে। সেয়েহে এইবাৰ পাতিছে, ভাবিছোঁ এইবাৰ যাম, আপোনালোকো দেখাম, ময়ো চাম ভাবিছোঁ। আৰু যিহেতু বহুত ডাঙৰকৈ পাতে, ভাল লাগে ৰাস চাই, মানে তাতে আৰু মেলা আহে যে ভাল লাগে, সেইবাবেহে বেছি ভাল লাগে আৰু চাবলৈ। আৰু তাতে মানে মধ্যমপুৰত বাঘৰো আছে, ভাবিছোঁ বাঘৰতো এপাক সোমাম আৰু আপোনালোককো দেখাম সকলোকে। আৰু মধ্যমপুৰত কোনে কোনে ৰাস চাইছে মোক জনাব হা কমেণ্ট কৰি, আৰু নতুনকৈ চোৱা ফ্ৰেণ্ডছসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু এতিয়া যিহেতু ৰাতিও হৈ আহিছে, অলপ ঠাণ্ডাও পৰিছে ন, ভাবিছোঁ চুৱেটাৰ পিন্ধি যদি যাবলগীয়া হয় চুৱেটাৰেই পিন্ধি যাম। ঠিক আছে তেনেহ'লে মই ওলাই লওঁ, তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ। আৰু মই ভাবিছোঁ আজি এই কাপোৰযোৰকে পিন্ধি যাম। আৰু এইটো মোৰ টিকুটমণি বেগটো, কিউট লাগে ন বেগটো। আৰু এইটো ব্লাউজটো মানে হাতটো ঠিকতাৰে হ'ব, এনেধৰণৰ য়েল্ল' কালাৰ হয় ব্লাউজটো। আৰু মেখেলাখনো য়েল্ল' আৰু চাদৰখন ব্লেক কালাৰ। মানে এই কাপোৰযোৰ বহুত দিন হ'ল, পুৰণা হয় এই কাপোৰযোৰ। মানে ভাবিছোঁ ৰাতি এনেধৰণৰ অলপ কাঢ়া কাপোৰবিলাক ভাল লাগে ন, মানে বেছি উজ্জ্বল কালাৰৰ কাপোৰবিলাক ভাল লাগে। ভাবিছোঁ আজি এযোৰকে পিন্ধি যাওঁ। আৰু ঠিক আছে তেনেহ'লে মই ওলাই লওঁ। দুইটা আজি ব্লেক ফুলি ব্লেক। এয়া চাওক, আমি আহি পাই গ'লোহি, আৰু গেটতে লিখা আছে 39তম মধ্যমপুৰ সাৰ্বজনীন ৰাস মহোৎসৱ। আৰু ভিডিঅ'টো আপোনালোকে কণ্টিনিউ কৰি যাব, স্কিপ নকৰাকৈ চাব, আৰু ভিডিঅ'টো ধামাকা হ'বলৈ গৈ আছে। ব'লক তেন্তে আমি এতিয়া ভিতৰলৈ সোমাই যাওঁ ন। এইফালে লুকা আছে। এইফালে মিষ্টাৰ, এইফালে চিন্ময়, এইফালে পাপু। পাপু এইফালে চাই দিয়া। আমাৰ
কৈ দিয়া গ'লো মই কালি জিলালে নাছিলো কি বম্বলে নাছিলো বম ফুলে নাছিলে বম ফুলে আৰু এইফালে চাইছোতে বোলে চাহ। এতিয়া আমি চালো গান ভালে লাগিলে ন ভাল লাগিলে মজা লাগিছে মজা লাগিছে আৰু এতিয়া অকণ ঘূৰো ন আমি চিকেন বিৰিয়ানী খাবলৈ আহি গ'লো ন এইফালে গ'লো এইফালে কাপু এইফালে এইফালে চিন্ময় চিকেন বিৰিয়ানী এয়া আমাৰ চিকেন বিৰিয়ানী আহি গ'ল ন গ'লো খোৱা দে দেখাই দিয়া ৰেষ্টুৰেণ্ট বৰ ধুনীয়া ধুনীয়া ৰেষ্টুৰেণ্ট খুলিছে ন এইয়া হেণ্ডমেড হেণ্ডমেড ন হেণ্ডমেড বহি লওঁ তেতিয়া গম পাব দশ টাকা হেড কইলা কোনটো ভাল লাগিছে বাৰু এনেকুৱা টাইপ আছে আৰু বানা থকা ন এনেকুৱা আছে তোমাৰ না এনেকুৱা আছে তোমাৰ এনেকুৱা আছে নহয় চব আছে এইটো নাই এনেকুৱা আছে নাই ভাল লগা নাই ঠান্ডা ঠান্ডা আছে হ্যাঁ হ্যাঁ
চাই হৈ গ'ল নেকি ৰাস চাই আৰু চাম আৰু এনজয় কৰিম আজি 2টা বজালৈকে ন চিনেমা কোৱা চাবানে কি মাত নোলায় ফুলি এনজয় গৰমত ঘামি জামি গৈছো হ'লেও ছেকেণ্ড নেৰিছে মানে এবাৰ চিকেন চাওমিন খোৱা নেকি এবাৰ চিকেন চাওমিন দলে তুন্দে হৈছে খালে প্লেট চিনময় ভালে কোন কি খাইছা চিকেন খাইছা নি বাহ লেটস এনজয় হাই এভৰিৱান ভিডিঅ'টো কালি শেষ নকৰিলোঁ নহয় ভাবিলোঁ আজি ভিডিঅ'টো শেষ কৰি দিওঁ মানে কালি আমি আহি পোৱা বহুত দেৰি হ'ল মানে 12:30 মানে বাজিলে ঘৰ আহি পাওঁতে আকৌ ইমান ৰাতি মানে কিনো ভিডিঅ' বনাম ন মানে ভাগৰ লাগিলে মানে ভিডিঅ' মানে ঘৰ আহি পোৱাৰ পিছত কৰিবলৈ মনেই নগ'ল আৰু ভাবিছোঁ আৰু কালি ৰাসৰ পৰা কিনো বস্তু ল'লোঁ ন আপোনালোককো দেখাই দিওঁ বুলি ভাবিছোঁ মানে বেছি বস্তু লোৱা নাই মানে এইটো ল'লোঁ এইটো পিলো এটা ল'লোঁ টিকুটমানি এইটো ল'লোঁ তাৰপিছত আৰু এইটো ল'লোঁ এইটো এনেকুৱা টাইপৰ বস্তুবিলাক কিউট লাগে ন মই মানে খুব ভাল পাওঁ এনেকুৱা টাইপৰ বস্তুবিলাক এইটো চব এইটো আৰু মানে বিশেষ আৰু একো নাই এইকেইটাই বস্তু আৰু অকণমানি এয়া ক্লিপ এযোৰ এইযোৰ ক্লিপ এযোৰ ল'লোঁ আৰু মানে আনকমন টাইপৰ একো বস্তুৱে নাই মই ভাবিছোঁ আনকমন টাইপৰ কিবা ওলালে ল'ম বুলি ভাবিছিলোঁ মানে আনকমন একোৱে নাই চবতে মানে একেই দোকানবিলাকত বস্তুবোৰ একেই মানে টেডিছবিলাক আৰু চব তেনেকুৱাই বস্তুবোৰ আছে ভাবিছিলোঁ আনকমন টাইপৰ যদি ওলায় তেতিয়া ল'ম বস্তুবোৰ চব একেই মানে চব একেই বস্তু কিনো ল'ম ন ল'বলৈ মনো নাযায় একেই টাইপৰ বস্তুবোৰ আৰু ভাবিলোঁ এইকেইটাকে ল'লোঁ আৰু বিশেষ আৰু একো নাই আৰু তাত মানে মেলাত মানে ডাঙৰ চকৰিটোত নুঠিলোঁ মানে এনেই ট্ৰেইনখন যে ট্ৰেইনখনতে উঠিলোঁ ডাঙৰ চকৰিটোত বোলে আমি কোৱা শুনিছোঁ আমি যোৱা আগদিনাখন ল'ৰা এটা পৰি মানে ল'ৰাটো মানে মূৰ ফাটি গ'ল বোলে সেইবাবে মোৰ উঠিবলৈ বহুত ভয় লাগিলে মিষ্টাৰ মানে উঠো কৈ আছে পূৰা মানে উঠিবলৈ পূৰা মন মানে মই নুঠিলোঁ মোৰ মানে বহুত ভয় লাগিলে সেইবাবে নুঠিলোঁ আৰু কিনো ক'ম আৰু ভিডিঅ'টো আজিলৈ ইমানতে শেষ কৰি দিছোঁ অন্য এটা ভিডিঅ' সৈতে আপোনালোক সকলোকে লগ পাম আৰু নতুনকৈ চোৱা ফ্ৰেণ্ডসকলে মোৰ চেনেলটো তেতিয়া ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে বাই বাই